Hello everyone. আজিৰ টপিকটো হ'ল যে কি কেমেৰা কিনিম। এটা কি হয় মোক বহুতে ইনবক্সত সুধি থাকে যে স্যাৰ মই এটা কেমেৰা কিনিম নে 1200D কিনিম নে তাৰপিছত 34D3400 কিনিম D750 কিনিম নে 750D কিনিম 6D কিনিম 5D কিনিম 850D কিনিম। এটা কথাটো হ'ল যে ইমানখিনি ডিটেইলছটো মই বুজোৱাটো পসিবল নহব যে কি কিনিবা, কিন্তু জাস্ট মই এটা এক্সাম্পল দিব পাৰো। এক্সাম্পল মানে এটা বহুতে এনেকে সোধে যে মই এই মডেলটো কিনিম নে এইটো কিনিম, কোনটো বেছি ভাল, এখন লেন্স ভাল নে এখন লেন্স ভাল, এইটো বডি ভাল নে এইটো বডি ভাল। এতিয়া কথাটো হ'ল যে হেতুহে ডাঙৰ ইম্পৰ্টেন্ট কথা। এটা বডি এটাটো বেয়া নহয়, কেমেৰা এটা বেয়া নহয়, কোম্পানীটো কেমেৰা এটা যেতিয়া বনাব Canon Nikon Sony Panasonic যিমান যি আছে, যেতিয়া কেমেৰা এটা বনাব তেতিয়া কেমেৰাটো বেয়াকেটো কেতিয়া নবনায়। মানুহৰ বাজেট লিমিটৰ কাৰণে সবৰে বাজেট বেলে বেলে থাকে কাৰণে বেলে বেলে ৰেঞ্জৰ কেমেৰা বনায়। 50,000 30,000 1 লাখ 70,000 2 লাখ 3 লাখ 4 লাখ। মই যদি একদম ইজিলি বুজাব যাওঁ, একদম শৰ্টকাটত যদি এক্সাম্পল এটা দিব যাওঁ, মোৰ ষ্টুডেণ্টবোৰক ক্লাছত এনেকুৱা এক্সাম্পল বহুত দিওঁ। যদি মই গাড়ীৰ লগত কম্পেয়াৰ কৰোঁ, গাড়ী এখন আৰু কেমেৰা এটা, এতিয়া ধৰিলা তোমাৰ গাড়ী আছে ঘৰত এল্টো এখন 3 লাখ to 4 লাখৰ ভিতৰত আহি যায়। ফৰ এক্সাম্পল তোমাৰ লগৰ এটাৰ গাড়ী আছে 20 লাখ, তো তোমাৰ গাড়ীখনটো কম দামী মানে কি বেয়া নেকি, তাৰ গাড়ীখন বহুত দামী মানে কি ভাল নেকি। কথাটো তেনেকুৱা হৈ যায়। 4 লাখ টকা গাড়ী এখন দিও তুমি লং জাৰ্নি কৰিব পাৰিবা, 10 লাখ 20 লাখ টকা গাড়ী এখন দিও তুমি লং জাৰ্নি কৰিব পাৰিবা। কথাটো হ'ল যে এতিয়া তুমি গাড়ীখন কোনে চলাইছে, কেনেকে চলাইছে। নো ডাউট দামী গাড়ী এখন কিনিলে আমি অলপ ফেচিলিটি বেছি পাম, দামী কেমেৰা এটা কিনিলে আমি ফেচিলিটি বেছি পাম। কিন্তু এনেকুৱা নহয় যে কম ৰেঞ্জৰ কেমেৰা কেইটা বেয়া, কোৱালিটি বেয়া, সেইটো নহয়। এতিয়া কোৱালিটি বুলি ক'লে কি বুজো আমি, একচুয়ালি কোৱালিটি বুলি ক'লে কি বুজো, সেই বস্তুটোৱে হ'ল ফটোগ্ৰাফি ক্লাছ। এটা মোৰ তাত যোনখিনি ষ্টুডেণ্টে শিকে সিহঁতে ফাৰ্ষ্টতে আহি যোনখন ফটো ঠিক দেখা নাপায় পিছলৈ এখন বেয়া দেখা পায়, নাইবা ফাৰ্ষ্টতে ভাল দেখা ফটো এখন পিছলৈ বেয়া দেখা পায়, নাইবা ফাৰ্ষ্টতে নৰ্মেল দেখা ফটো এখন পিছলৈ এখন আৰু বেছি ভাল দেখা পায়। কাৰণ এখন ধৰিলে এখন ফটো ইয়াত কোৱালিটি কি আছে, এতিয়া মোবাইল দি তুলিলেও ভাল আহে ফটো এখন, কেমেৰা দি তুলিলেও ভাল আহে। এতিয়া জাস্ট মই এই ভিডিঅ'টো এইটো কাৰণে বনালো কাৰণ মোক বহুতে এইটোৱে সুধি আছে যে মই এইটো কেমেৰা কিনিম নে এইটো কেমেৰা কিনিম, কিন্তু একচুৱেলি কেমেৰা কি কিনিম সেই বস্তুটো সোধা কুৱেশ্যন নহয়। কেমেৰা আচলতে নিজে ডিচাইড কৰি কিনিব লাগে যে মই কি লাগে, তোমাক কি লাগে। তো কেমেৰা ডিচাইড যদি কৰিব লাগে কি লাগে, ফাৰ্ষ্ট কথাটো হ'ল যে তোমাক লাগিব নলেজ। ফটোখন তুলোতে তোমাৰ নলেজ লাগিব, যে তোমাৰ নলেজ আছে যে তোমাক মোৰ এইখিনি বস্তু লাগে, ইমানখিনি স্পীড লাগে, ইমানখিনি ফৰ এক্সাম্পল মাইলেজ দিয়া লাগে, ইমানখিনি পিকআপ থকা লাগে, তো সেইটো চাব তুমি কেমেৰা কিনিলে হ'ল। তুমি যদি ৱাইল্ড লাইফ বাৰ্ড এইবোৰ ফটোগ্ৰাফি কৰিব যোৱা, তেতিয়া কি হয়, তেতিয়া আমাৰ ফাৰ্ষ্ট পইণ্টটো আহিব যে আমাৰ FPS বেছি লাগে, ফ্ৰেম পাৰ ছেকেণ্ড। এতিয়া আপুনি যদি এখন বিয়াত ফটো মাৰিবলৈ যায়, কইনাকটো আমি জাপ মৰাই পেলাই ফটো নতুলো যে ইয়াৰ পৰা জাপ মাৰকচোন আমি 10খন শ্বট মাৰিম তাত, তেতিয়া আমাৰ FPS ইমান দৰকাৰ নাই। 3-4 FPS থাকিলেও 1 FPS থাকিলেও আমাৰ বিয়াৰ একো প্ৰব্লেম নাই, যিহেতু ছাবজেক্ট আমাৰ হাততে আছে। ঠিক আছে আমি জাম কৰাই ফটো এখন তুলিলোঁ, ফটোখন মিছ আহিল, আকৌ এবাৰ ক'লে হ'ল কইনাক আকৌ এবাৰ জাপ মাৰক, কনচেপ্টটো সেইটোৱে হৈ গ'ল। কিন্তু ৱাইল্ড লাইফ ফটোগ্ৰাফি কৰিব গ'লে আমাৰ FPS কিয় বেছি লাগে, মানে ফ্ৰেম পাৰ ছেকেণ্ড, যোনটো 1 ছেকেণ্ড এনেকৈ টিপিলে জেগাল ফটো মাৰে। কাৰণ বান্দৰ এটাই যদি জঁপিয়াই পেলাই ইফালৰ পৰা ইফালে যায়, সেই শ্বটটো দুবাৰ পোৱা ইমান ইজি নহয়, সেই শ্বটটো পোৱাৰ অলপ টাইম লাগিব। এবাৰতে যদি আমি কেপচাৰ কৰিব পাৰোঁ ভাল, নহ'লেতো আৰু আকৌ কেতিয়াবা নেক্সট টাইম জাপ মাৰিব, শ্বটটো পাবলৈ নাই, সেই তাত FPS-টো লাগে। এতিয়া ৱেডিং এখন মাৰিব গ'লে অকল FPS বুলি নহয়, এতিয়া জাষ্ট ফৰ এক্সাম্পলহে দিছিলোঁ মইতো। ৱেডিং এখনত আমাক লাগিব ডিটেইলছ, ল' কি কয় এইটো ল' লাইট পাৰফৰ্মেঞ্চ।
কিন্তু বান্দৰ এটা তুলিব গ'লে ৱাইল্ড লাইফ এটা তুলিব গ'লে আমাৰ ল' লাইট পাৰফৰ্মেঞ্চ বেছি নহ'লেও হয় কাৰণ আমি দিনতহে তুলিব যাম চৰাই এটাক ৰাতিও তুলিব যাওঁ তো এনেকুৱা বহুতখিনি কথা থাকে যে কেমেৰা এটা কিনাৰ আগত আমি কোনটো কিনিম ভাবিবলৈ বহুতখিনি কুৱেশ্যন থাকে কেমেৰাটো কিনাৰ আগত অকণমান ভালকৈ ভাবি নলেজখিনি মই কওঁ যে কেমেৰাটো কিনাৰ আগত মোক সোধাতকৈ নলেজ অলপ গেইন কৰি লওক মোৰ তাত ক্লাছ লওক গেইন কৰক তাৰপিছত নিজে ডিচাইড কৰিব পাৰিব যে আপুনি কি ফটো তুলিব মানুহ তুলিব নে জন্তু তুলিব নে এনে ফ্ৰেণ্ডছৰ লগত ফুৰিব গ'লে ফটোৰ কাৰণে ঘৰৰ মেমৰিজ তুলিবৰ কাৰণে ফটো তুলিব কেমেৰাটো লাগে তো নলেজটো লওক কি তুলিব ৰেডি হৈ লওক মেণ্টেলি প্ৰিপেয়াৰ লৈ যে মই এইটো বস্তুৱে ফটো তুলিম তাৰপিছত কেমেৰাটো কিনক তাৰপিছত লাগে মই চাজেষ্ট কৰিম যে মই এনেকুৱা বস্তুৱে কিনিম তো মোৰ এনেকুৱা চাজেষ্ট লাগে যে মই ৱাইল্ড লাইফেও কৰিম এইটোও কৰিম মোৰ বাজেট আছে 40,000 তেতিয়াতো দিবলৈ প্ৰব্লেম হৈ যায় এতিয়া একচুৱেলি ভিডিঅ'টোত মই আৰু এটা বস্তু দেখাব খুজিছোঁ যেতিয়া মোৰ তাত ষ্টুডেণ্টে ক্লাছ কৰে কিছুমান এইখিনি যে ফটো আছে লাষ্ট ফাইনেল এছেছমেণ্ট ছেজন এটা হয় তাত য'ত মই ফাইনেল ফটোশ্বুট কৰা হয় সিহঁতক তো যেতিয়া মোৰ তাত ক্লাছ হয় যিহেতু বহুতে ভাবে যে এইখিনি মোৰ 5D কেমেৰা আছে এতিয়া 3 লাখ টকাৰ কেমেৰা এটা আছে নাইবা আৰু মোৰ ওচৰৰ পৰা কেমেৰা চেমেৰা সিহঁতক দিওঁ চবে মানে হাই ৰেঞ্জ কেমেৰা দিয়ে চবে ফটোশ্বুট কৰে বুলি ভাবে যাতে ফটো কোৱালিটিখিনি ভাল আহে কিন্তু সেইটো নহয় মোৰ কেমেৰা থাকিলেও 5D থাকিলেও যদিও মই ক্লাছত ইউজ কৰিবলৈ দিওঁ যোনদিনা ফাইনেল ফটোশ্বুট কৰাওঁ সিহঁতৰ এটা ছিজন ৰাখোঁ সেইদিনাখন কিন্তু মোৰ কেমেৰা ইউজ কৰিব নিদিওঁ কিয় নিদিওঁ কাৰণ সিহঁতে আজি ফটোখন তুলি পেলাই ভাল পালে কালিতো তাৰ লগত দামী কেমেৰা এটা নাথাকিব তাৰ যোনটো কেমেৰা আছে 20,000 30,000 50,000 40,000 যি কেমেৰা আছে সেইটো কেমেৰা দিয়ে তুলিব লাগিব তো মই ইয়াত কিছুমান দেখাব যাওঁ এইখিনি আৰুতো বহুত ষ্টুডেণ্টৰ ফটো আছিল মই অকণমান বেকআপখিনি বিচাৰি নাপালোঁ আজি এইখিনিয়ে বিচাৰি পালোঁ এইখন ধৰিলে ফটো আছে হৰ্ষজিতে তোলা এইখিনিতে নামখিনি তলত লিখা আছে আপোনালোকে বিচাৰিলে সিহঁতৰ ফেচবুকত বিচাৰিলে পাবই সিহঁতক সুধিবও পাৰে যে সি কি কেমেৰা দি তুলিছে সঁচাকৈ কাৰণ এইখন ফটো যদি অপেন কৰোঁ মই 100% জুম কৰিলোঁ হৰ্ষজিত দাস কি ধুনীয়া কোৱালিটি আহিছে এতিয়া আপুনি ক'ব যে হয়তো কম দামী কেমেৰা দি তোলা নাই দামী কেমেৰা দি তুলিছে নেকি তো এইখন ফটো যদি আমি ডিটেইলছ চাওঁ ইয়াত গৈ প্ৰপাৰ্টিজ ডিটেইলছত যদি যাওঁ এইটো 2019ৰে শ্বুট কি কেমেৰা দি তোলা নিকন D5300 খুব বহুত বেছি দামীও নহয় 50 to 60,000 ভিতৰত তোলা কেমেৰা এটা এইখন ফটো কোনে তুলিছে জিন্টু ধুনীয়া কালাৰ এইখনৰ যদি ডিটেইলছ চাব যাওঁ 3400 30-40,000 কেমেৰা এটা যদি ডিটেইলছ চাবলৈ যাওঁ ধুনীয়া কোনে তুলিছে কন 3400 এনেকুৱা শ্বুটত মই মোৰ যেতিয়া প্ৰফেশ্যনেল শ্বুট হয় ষ্টুডেণ্টৰ মই দিব পাৰোঁ যে চবকে এটা ফুল ফ্ৰেম দামী কেমেৰা এটা দি দিব পাৰোঁ কিন্তু দিলে কি হ'ব কালিতো সিহঁতৰ সেইটো কেমেৰা নাথাকিব হাতত আৰু এইটোতো একো বেয়া কোৱালিটি বুলি ক'ব নোৱাৰে কোনে তুলিছে পংকজ বহুত আছে এইবোৰ বহুত আছে কিবা এটা খুলি চাওঁ অ'কে আউটডোৰ শ্বুট কি ধুনীয়া শাৰ্পনেছ আছে চব আছে কি কেমেৰা দি তুলিছিল এইটো 700D কেননৰ 40,000 মানৰ বডি হয় এইটো চবেই মোৰ তাত যেতিয়া শিকিব আহে বেষ্ট মডেল এটাই কিনি পেলাই ক্লাছ কৰিবলৈ আহে ভাস্কৰ বাইছ স্ক্ৰীনৰ ডিটেইলছ পুৰা আছে শাৰ্পনেছ পুৰা আছে কালাৰ ধুনীয়া কি কেমেৰা দি তুলিছিল এইটো চব এইবোৰ মোৰ ষ্টুডিঅ'ত লাষ্ট ফাইনেল ক্লাছত 6D ঠিক আছে এইটো অলপ দামী কেমেৰা ধুনীয়া আউটপুট শাৰ্পনেছ ডিটেইলছ পুৰা আছে ধুনীয়াকৈ এখন যদি মই হেৰি কৰোঁ নিকন 5300 বহুত আছে এনেকৈ গৌৰী শংকৰ কি ধুনীয়া কোৱালিটি যদি চাবলৈ যাওঁ নিকন 3300
সব বেষ্ট মডেলৰ কেমেৰা এটাহে ফুল ফ্ৰেম দি তোলা পালোঁ মই এইবোৰ বহুত আছে সঞ্জয় এখন দেখিলেনো কোনে ক'ব কম দামী কেমেৰা এটা দি তোলা বুলি $5500 কম দামী বুলি নকওঁ কাৰণ 30-40-50,000 এটা বহুত ডাঙৰ এমাউণ্টে হয় ষ্টিল যেহেতু ফটোগ্ৰাফি বস্তুবোৰ অকমান দাম বহুত বেছি প্ৰাঞ্জল বৈশ্য আউটডোৰ শ্বুট দুটা লুকছত মই শ্বুট কৰাইছিলোঁ ইনডোৰ শ্বুট তো যদি আমি ডিটেইলছ চাব যাওঁ 200D আৰু কম দামী কেমেৰা মৃণাল ফুকন কি বঢ়িয়া আউটডোৰ শ্বুট শাৰ্পনেছ ইনডোৰো আছে কোৱালিটি চাওক তো ইয়াৰ যদি ডিটেইলছ চাবলৈ যাওঁ আমি 7500 নো ডাউট এইটো অকণমান দামী বুলি কম 60,000 মান পৰে কেমেৰাটো ষ্টিল 1 লাখৰ ওপৰত যোৱা নাই নিকুঞ্জয় কি ধুনীয়া কোৱালিটি যদি ডিটেইলছ চাবলৈ যাওঁ 77D 50-60-70,000 বজাই আহে হাই ৰেঞ্জৰ কেমেৰা নহয় বহুতৰখিনি অপেন কৰি দেখালোঁ জানো এইটো আউটপুট আপুনি এতিয়া ক'ব নেকি যে এইটো এটা কম দামী কেমেৰা বুলি লাষ্ট এটা এখন আউটডোৰ শ্বুট এইটো চাগে লাষ্ট শ্বুট কৰাইছিলোঁ নেকি মই আৰু বহুত কেইটা ষ্টুডেণ্টৰ শ্বুট আছিলে মই ফটোখিনি বিচাৰিয়ে নাপালোঁ ক'ত থলোঁ 3400 মেক্সিমাম একদম বেষ্ট মডেলৰ কেমেৰাই আছে যি চালোঁ 3400 200D কিবা দি এনেকুৱা নিকন কেনন যি হওক সব 50,000 তলৰ ওচৰা-ওচৰি কেমেৰা পাই মেক্সিমাম ষ্টুডেণ্টবোৰে মোৰ তাত শিকিবলৈ আহি আছে কাৰণ সেইখিনিয়ে সিহঁতে বেষ্ট মডেল এটা কিনিবলৈ শিকে তাৰপিছত এতিয়া বাৰু ইয়াৰ মেক্সিমাম ষ্টুডেণ্ট আপগ্ৰেড কৰিলে ইয়াৰ গোটেইখিনি ষ্টুডেণ্টে এইখিনিতো 1 বছৰ হৈ গ'ল আৰু 1 বছৰটো বন্ধ হৈ আছে অসম এইখিনি গোটেই কেমেৰা 50-60,000 তোলা তাৰপিছত এতিয়া সিহঁতে যেতিয়া পুৰা শিকা হৈ গ'ল নলেজটো পাই গ'ল এতিয়া সিহঁতে হাই ৰেঞ্জত গৈছে কাৰণ যিহেতু ফটোগ্ৰাফিত ৰেচ হয় নিজকে আপগ্ৰেড কৰিব লগাই হয় তো মই আজি ভিডিঅ'টোত এইটোৱে বুজাব খুজিলোঁ যে কেমেৰাটো ভাল নে বেয়া বুলি কুৱেশ্যন নাথাকে যেনেকৈ মই ক'লোঁ গাড়ীখন ভাল নে বেয়া কম দামী গাড়ী এখন কেতিয়াও বেয়া নহয় দামী গাড়ী এখন নজা কেতিয়া ক'ব নাযায় ভাল বুলি এইবোৰ চব মেচিন বেয়া হৈ নাযায় সেইটো মই ক'ব পাৰোঁ এতিয়া 50,000 কেমেৰা এটা যদি 10 বছৰ গৈছে 10 লাখৰ কেমেৰা এটা 10 বছৰে যাব যদি ভালকৈ ৰাখোঁ আমি আৰু যিহেতু ইলেক্ট্ৰনিক বস্তু কিবা কাৰণে এটা দামী কেমেৰা আজি কিনিলোঁ কালিও বেয়া হৈ যাব পাৰে নহ'বও পাৰে ইউজুৱেলিটো মোৰ হাতত হোৱা নাই প্লাছ মোৰ ষ্টুডেণ্টৰ হাতত এনেকৈ কাৰো হোৱা নাই কাৰোবাৰ কেতিয়াবা সৰু টেকনিকেল প্ৰব্লেম আহি যায় যিহেতু ইলেক্ট্ৰনিক ডিভাইচ হয় তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি বোলে কোনোবাই ভাবে যে মোৰ বাজেট 80,000 আছে অনলি বডি কিনিম বোলে মই কেনন কিনিম বোলে মই নিকন কিনিম মোক সাজেষ্ট কৰি মানে এইখিনি অপশ্যনখিনি দি মোক কমেণ্ট দিলে তেতিয়া মই ক'ব পাৰোঁ যে 70,000 যদি কিনিছা তুমি এইটো কেমেৰা কিনা আৰু লগতে এখন লেন্স লৈ লোৱা আৰু লগতে যদি এইটো কৈ দিয়ে যে মই এইটো কাৰণে ফটোগ্ৰাফি কৰিব খুজিছোঁ আৰু লগতে আৰু এটা কথা নিজৰ হবি হিচাপে কৰিব খুজিছে নে প্ৰফেচনেলি কৰিব খুজিছে ইনকাম কৰাৰ কাৰণে ফটোগ্ৰাফিটো কেমেৰা কিনিছে নে নিজৰ হবি ফুলফিল কৰিবলৈ কাৰণে কিনিছে ঠিক আছে আৰু এইখিনি যোনখিনি নাম ক'লোঁ আপোনালোকে বিচাৰিলে ফেচবুকত চাৰ্চ মাৰি সিহঁতক চাব পাৰি ইয়াত যিমানখিনি ষ্টুডেণ্টৰ নাম ওলাই আছে এখন স্ক্ৰীণখনটো আছেই ফেচবুকত চাই সিহঁতক সুধিব পাৰে যে সঁচাকৈ সিহঁতে কম দামী কেমেৰা দি তুলিছিল নে নাই ঠিক আছে থেংক ইউ